গুড মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোকক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি খুব পুৱাই ওলালোঁ ঘৰৰ পৰা, মোটামুটি 4:20 মানত ওলাই আহিলোঁ। এতিয়া আমি প্ৰায় এইখিনি দৰাংগিৰি পালোঁ, দৰংগিৰি হয়। যিয়ে নহওক, ৱেলকাম টু মাই ইউটিউব চেনেল AKK ব্লগছ। যিবিলাক নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকক অনুৰোধ জনাইছোঁ। ফেমিলিৰ লগত আহিছোঁ। ফেমিলি মানে মোৰ ৱাইফ অহা নাই, কিন্তু মা দেউতা আৰু মোৰ ল'ৰাটো আহিছে আৰু গাঁৱৰ মানুহবিলাক। আমি আজি কি বুলি কয়, নেশ্যনেল পাৰ্ক মানে মানস নেশ্যনেল পাৰ্কলৈ গৈ আছোঁ। মোৰ বিশেষ কোনো সেনেকুৱা মানে কোনো নেশ্যনেল পাৰ্কলৈ যোৱা মানে মনত নাই, অভিজ্ঞতাও নাই। আনকি দুৰ্ভাগ্য মোৰ কাৰণে কাজিৰঙাও আজিলৈকে দেখাই নাই মই। আজি মানস নেশ্যনেল পাৰ্কলৈ যাওঁ, চাওঁ কি দেখা পাওঁ, সুবিধা হয় নে নহয়, কেনেকৈ কি নতুন জেগালৈ। আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক মাৰিব, কমেণ্ট কৰিব। আপোনালোকে জানেই মানস নেশ্যনেল পাৰ্ক দুখন ডিষ্ট্ৰিক্টত আছে। দুখন ডিষ্ট্ৰিক্টত মানে বান্ধ খায়, চিৰাং আৰু বাক্সা জিলা। তাৰে মানে 3টা ৰেঞ্জত আছে, বাঁছবাৰী, পাণবাৰী আৰু ভূঞাপাৰা। চাওঁ কোনটো সুবিধা হয়, কোনটো ৰেঞ্জত আমি কৰিব পাৰোঁ, সোমাব পাৰোঁ। বা আমাৰ বিশেষকৈ পিকনিকটোৱে মানে মূল উদ্দেশ্য, মানে একলগ হৈ সমাজৰ মানুহখিনিয়ে, ৰাইজৰ মানুহখিনিয়ে একেলগে মানে প্ৰতি বছৰে কোনোবা নহয় কোনোবা এটা জেগালৈ মানে পিকনিক খোৱাটো, পিকনিকত খাব পাৰোঁ, সেইটো বিশেষকৈ চাব লাগিব জেগাটো। যোৱা বছৰ আমি গৈছিলোঁ বগামাটিলৈ। এই বগামাটিও আপোনালোকে জানে বাক্সা জিলাতে পৰে। ফ্ৰেণ্ডছ, ৱেলকাম টু মানস নেশ্যনেল পাৰ্ক। আমি আহি পালোঁ, এতিয়া 8:30 বাজি গৈছে। চাই থাকক আপোনালোকে ভিডিঅ'টো। ফ্ৰেণ্ডছ, আমাৰ কাৰণে দুৰ্ভাগ্য কথা হ'ল এয়ে যে আজি মঙলবাৰ কাৰণে বোলে মানে বন্ধ থাকে। মাত্ৰ এটা ৰেঞ্জে খোলা আছে, সেইটো ৰেঞ্জতে আমি যাব লাগিব এতিয়া। এইটো জীপ ড্ৰাইভাৰ এজনে ক'লে ভূঞাপাৰা ৰেঞ্জটো খোলা আছে। মানে বেয়া দিনত আহি পালোঁ আমি, নাজানো, বিশেষ কোনো এনেকুৱা অভিজ্ঞতা থকা মানুহ নাছিল, সুধিব চোৱা নাই আমি কোনোকে। আমাৰ অসুবিধা হ'ল। চাওঁ, খানাটো খাওঁ, আৰু ক'ৰবাত যদি আমি বাউণ্ডাৰী মানে আমি জীপ চাফাৰী কৰিব পাৰোঁ, সেইখিনিয়ে আমি সন্তুষ্ট হ'ম। চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া মই এই মেইন মানে নদীটো নহয়, এইটো মানে কি হয়, খোহনীয়াত হৈ অহা নদী। এইটো কি ধুনীয়া, চাওকচোন আপোনালোকে, কি ধুনীয়া মানে পৰিৱেশ, কিয়া নাজাৰা আহে, মানে দিল খুচ হৈ যায়। এনেকুৱা বিশেষকৈ মোৰ নেচাৰেল বিউটিবোৰত মই বিলীন হৈ ভাল পাওঁ, চাই ভাল লাগে। সেইকাৰণে মই বেছিকৈ মানে নেচাৰেল বিউটি, পাহাৰ পৰ্বত, নদ নিজৰা, এইবোৰতে ঘূৰিবলৈ যাওঁ মই। কিমান দূৰ? আগৰ পৰা ইয়াতে 2 ৰাউণ্ড হয়। 2 ৰাউণ্ড? কিমান দূৰ ইফালে? এইটো টাৰ্ণিং আছে, তাৰ পৰা 2 ৰাউণ্ড হয়। টাৰ্ণিঙৰ পৰা ইয়ালৈকে 100 টকা? 2 ৰাউণ্ড হয়। যোৱা আপোনাৰ 4 ভাগ। এইটো চাইডে যিটো আমি ৰাস্তাৰে সেইটো যাইছে হা, কিবা বেলেগ মানুহ আছে। আমি মিলি জুলি চলো, এক গাঁও এটাই। এইটো জ্ঞাতি গাঁও, আমি জ্ঞাতি গাঁৱৰ মানুহ। আমাৰ এইফালে আছে এইটো নাৰায়ণগুৰি, আমি নাৰায়ণগুৰিৰ মানুহ আছিলে, এইটো নদীয়ে চব ভাঙাই দিলা। এতিয়া মানুহবিলাক ইফালে আহি গ'ল। এইটো চিৰাং ডিষ্ট্ৰিক্টতে পৰে? নহয়, এইটো বাক্সা। বাক্সাত পৰে। চিৰাংটো কোন ফালৰ পৰা? চিৰাং ইয়াৰ পৰা যাব লাগিব আৰু 3 মাইল 4 মাইল যাব লাগিব। এই জংঘলটো এৰি যাব লাগিব। সিফালেলৈকেতো মানসটো হৈ আছে। এইটোৱে এনেকৈ গৈছে। এনেকৈ গৈছে। সিফালে যাব নোৱাৰে নেকি? সেনেকৈ যাব পাৰে আপোনাৰ সেই সৰ বুজেদি বিজনী দি একেবাৰে চিৰাং তাতে লাইন আছে। যেনেকৈ আপোনালোকে বৰপেটা ৰোডৰ পৰা আহিছে বাঁশবাৰীলৈকে, ইয়াতে মানসত আহিছে, এনেকুৱা জেগা একদম চিৰাং যাব পাৰে। আমি চিৰাং যাই থাকোঁ। আপোনাৰ 50 টকা ভাড়া লাগিব। বিজনী ইফালে মানে চাব লগা জেগা পাৰে, যাব পাৰে। চাব লগা এনেকুৱাই চাব লগা ইয়াতেই ভাল। চাব লগা জেগা নাই, ক'তো নাই।
আমাৰ আছে আমি বিক্ৰী কৰিছোঁ। যাৰ যিটো মানে সীমাত বান্ধ খাই সেইবিলাকে বিকি আছে আৰু নিজে ধৰক আপোনাৰ 10 বিঘা আছে, মোৰো 10 বিঘা আছে। অ। এতিয়া আপোনাৰ লগত আমি সীমা কৰি ল'লোঁ। অ। নাই এতিয়াতো সীমা নাই। এতিয়া আপুনি নাই মোৰ 1 বিঘা খাইছে বা 2 বিঘা খাইছে, আমি নাই খাইছোঁ, এনেকৈ মিলি জুলি খাব লাগে, নহ'লে উপায় নাই। কেনেকুৱা CM চিষ্টেমত বিক্ৰী কৰে CM না চিষ্টেম, CM চিষ্টেম। CM কিমান? CM মানে কোৱালিটি আছে। এইটো এইবিলাক ভাঙাই ইয়াতে ভাঙব আৰু কেঁচাৰত দিব, কেঁচাৰ মিলত দিব, তাতে বাকী ৰেট দিছে, এনেকৈ চলি আছে। ইয়াৰ পৰা লোৱা পাৰে আপুনি নিজৰ কামৰ কাৰণে এটা আলোচনা কৰি কি ৰেট আছে ইয়াৰ পৰা ল'ব, অসুবিধা নাই। কিন্তু মহলৰ টেষ্টটো দিবই লাগে। এতিয়া আপোনাৰতো আপুনি মালিকে দিব লাগে না কিনাজনে দিব লাগে? এইটো আপুনি মালটো কিনি ল'ব, ৰাস্তাততো গেট আছে, ক'ৰবাত গেট আছে। আমিতো ইয়াৰ পৰা বিক্ৰী কৰিছোঁ, আমাকতো নধৰে, আমি যি লৈছোঁ আপোনাৰ পৰা। এতিয়া আপুনি যাব মালটো লৈ, আপোনাকে ধৰিব। সেইবিলাক সেই খেতি গৃহস্থৰ পৰা সেইটো মানে কম্প্ৰমাইজ কৰি কিনি ল'ব, নহ'লে উপায় নাই। সেইটো নহ'লে খৰচটো বেছি পৰি যাব সেনেকৈ। এইটো উঠাই আছে, কেঁচাৰত দিব। এই যে মানে এই পাথৰবিলাক মানে আগৰ পৰাই আছিল না পানীৰ লগত আহিছে? এইটো পানীৰ লগত তাৰমানে আপোনাৰ এই উত্তৰ অঞ্চলটো, আমাৰ ইয়াৰ পৰা মানুহ নাই, ইয়াৰ পৰা কিন্তু মানুহ নাই, মাত্ৰ অৰণ্য, পাহাৰ পৰ্বত। এইটো ছাইড উত্তৰ অঞ্চল ছাইড মাত্ৰ পাথৰে, যিমানে মাটিৰ তলত যাক পাথৰে হ'ব। ইয়াতে খান্দিলে ডাঙৰ বল্ডাৰ ওলাব, পাথৰ ওলাব। এইবিলাক JCB দি খান্দি আপোনাৰ লৈ থাকে। এই যে উঠাইছে ৰাস্তাটো বনছে, তাৰমানে এইটো বন্ধ কৰি দিছে, সিফালে বৰি হৈ গ'ল, কাম কৰাৰ সুবিধা হৈছে। এইটো মহলৰ পৰা বান্ধি দিছে, খৰচটো তাহাৰ এইটো উঠছে। এইটো তাৰমানে চৰকাৰী মাটি নহয়, নিজে চৰকাৰী মাটি নহয়, ব্যক্তিগত মাটি। ব্যক্তিগত মাটি, মেদি মাটি। এইটো দ্বীপটো কাৰ? এইটো মেদি মাটি, এইটো বস্তিবাৰী। এইটো আগৰ দিনৰ বস্তিবাৰী, ইয়াতে মানুহ আছে 20-25 ঘৰ। এইফালে কোণাত মানুহ আছে। আপোনাৰ মাত্ৰ মেদি নহ'লে টিপান নলাগৈ, মেদি মাটি খাজনা চলি আছে। এইফালে আৰু হেৰি এইবিলাক যে আছে বাৰিষা পানী নহয়? বাৰিষাত মানে ধৰক আমাৰ এতিয়া অভ্যাস হৈ গৈছে, তাৰমানে এই নৌকা আছে, বাৰিষাত হ'লে ইনকাম বেছি হয়। বাৰিষাত ইনকাম মানে কি হ'ব, আপোনাৰ এই গছ-গছনি আহি থাকোঁ নদীত, এইবিলাক এই যে দেখা পাই যে বিৰাট ডাঙৰ গছ-গছনি খৰি চৰি আহি থাকে, সেইবিলাক আমি ধৰি উঠাব লাগে, সেইটো আমি ধৰি জীৱন যাপন কৰি, বুজিছে? তেনেকৈ মানুহবিলাক এতিয়া শিল উঠাইছে, কাৰোবাৰ 2টা গৰু পইছে, কাৰোবাৰ 2টা ছাগলী পইছে, সেই অৱস্থাই আছে। মানুহ বেয়া নহয়, চলি আছে মানুহ, মানে মালিকে দিছে চলবা, চলি আছে মানুহ, জীৱনটো টাক-টুককৈ চলি আছে আৰু। ইফালে খোজকাঢ়ি অহা যোৱাটো অসম্ভৱ দেই। কি বনাই আছা হৰিন্দা? পেলেহে চাহ বনাই আছে বুলি কোৱা না। ফোন কৰচোন জ্যোতিষক, ফোন কৰচোন জ্যোতিষ। কি দিছে? মালভোগ কল, ব্ৰেড, কণী, ৰঙা চাহ। ভোক লাগিছে নেকি? বেয়া খাইছাচোন। বেয়া খাব নাই, কি ৰান্ধিবি ইয়াতে? মাংসৰ পৰা ষ্টাৰ্ট। চাবা আকৌ, চিগাৰেটৰ ঘূৰা পৰি যাব নহয়। লাহে লাহে না জোৰে জোৰে? লাহে লাহে। অ'কে অ'কে। লোকেল মুৰ্গী কেই কিলো আনছা? 10 কিলো। বাহ। ফ্ৰেণ্ডছ, আজি বহুত ৰ'দ দি আছে, সেইকাৰণে বহুত গৰম, মানে সেইকাৰণে অকণমান গাঁৱে ধুওঁ বুলি ভাবিলোঁ। গামোচা লৈ আহিছিলোঁ ঘৰৰ পৰা, অকণমান আমি এতিয়া জীপ চাফাৰী কৰিবলৈ গৈ আছোঁ। এতিয়ালৈকেতো ৰাষ্ট্ৰীয় উদ্যানত আহি এটা মানে জন্তু দেখা পোৱা নাই। টাউনত আমাৰ ভাগ্যৰ খেলা, ভাগ্য লাগে বুলি জন্তু দেখিবৰ কাৰণে জীপ চাফাৰী কৰি আছোঁ।
নন্তু ভাল লাগিছে না আহি ইয়াতে মানে বিশেষকৈ মানে জন্তু দেখা পাওঁ বা নাপাওঁ কিন্তু জীপ চাফাৰী কৰি বহুত মস্তি লাগিছে মোৰ আপোনালোক ফ্ৰেণ্ডছ জন্তু দেখিব পৰা নাই এই পিছফালে আৰু তিনিখন জীপ ল'লোঁ মোৰ লগত ফ্ৰেণ্ডছে উঠিছে মাজৰজন হ'ল আৰু মানে জিঠিমা আৰু আমি মানে পিহি সকলোৰে নতুন অভিজ্ঞতা নতুনকৈ আহি ফ্ৰেণ্ডছ আপোনালোকক মই জীৱ জন্তু দেখাব নোৱাৰিলোঁ ভিডিঅ'ত কাৰণ মোবাইলে মোৰ কাভাৰ নকৰে জুম কৰিলেও চিনি নাপায় মোবাইলটো বহুতখিনি মেগাপিক্সেল কম আছে সেইকাৰণে অলপ দুখো লাগিছে ইমান দূৰ আহি জীৱ জন্তু যিটো ভিডিঅ'ত দেখাব নোৱাৰিলোঁ আপোনালোকক ইতিমধ্যে দেখা পাইছোঁ গড় হাতী ময়ূৰী মিথুন দেখা পাইছোঁ কিন্তু দেখাব নোৱাৰিলোঁ চাহ বাগানৰ পাৰে পাৰে গৈ আমাৰ ভাল লাগিছে জীপ চাফাৰী কৰি গোটেই এইবিলাক অভয়াৰণ্যৰে অংশ হয় পাৰ্টছ হয় গোটেই চৰাই চিৰিকটি জীৱ জন্তুবোৰ ঘাঁহ খাই পৰে এইবোৰত এইবিলাক লজত আপোনালোকে আহি থাকিব পাৰে মেক্সিমাম মানুহে ফ্ৰেণ্ডছে হয়তো এইবোৰ জানে কিছুমানে যদি আহি পোৱা নাই ইয়াতে লজত থাকিব পাৰে হোমষ্টে আছে ইয়াতে লজ থাকিব পাৰে হোমষ্টে থাকিব পাৰে ইয়াত থাকি ৰাতিটো কটাই আপোনালোকে নেক্সট দিনাখন আমি ভালকৈ জীপ চাফাৰী কৰি এলিফেণ্ট চাফাৰী কৰি আপোনালোকে উপভোগ কৰিব পাৰে মানস অভয়াৰণ্যখন জীৱ জন্তুবোৰ চাব পাৰে আপোনালোকে ভালকৈ ফ্ৰেণ্ডছ এইয়া চাহ বাগানৰ মাজে মাজে ইণ্টাৰক্ৰপছ হিচাপে তামোল খেতি কৰিছে মানে দুয়ো চাইডে ইনকাম হ'ব আৰু ইয়াতে ভাল লাগিছে আৰু 3-4 বছৰৰ ভিতৰত হয়তো লাগিব তামোলবোৰ বিভিন্ন লজ আছে আপোনালোক তেতিয়াই ক'লোৱে মানে অজস্ৰ লজ পাব ইয়াতে এভেইলেবল ইয়াতে কেইটামান মানে দুটা ক'ৰ আছে আগত কিন্তু মোৰ কেমেৰাই ঢুকিয়ে নাপায় ইমান ল' কোৱালিটিৰ কেমেৰা মই নিজে লাজ পাইছোঁ আজি নেশ্যনেল পাৰ্কত আহি এনিমেলছ জন্তু দেখাব নোৱাৰিলোঁ ফ্ৰেণ্ডছ ৱাও দেখিছেনে কহুৱা বন দেখিলে যে মনটোৱে বৰ অশান্ত হৈ পৰে লজবিলাকো ইমান চামহে ফ্ৰেণ্ডছ এইটো ডাউশ্ৰী কি বুলি কয় তাক হোমষ্টে নে লজ কৈ নাজানো ইমান বিশেষ জ্ঞান নাই কেইটামান আগতে ইংলিছ মেকাৰৰ ব্লগছত দেখিছিলোঁ হলবুটি মাছা চোৱা যেন হ'লৈ জীপ চাফাৰী কৰি ভালো লাগিছে অৱশ্যে বতাহ ধুনীয়াকৈ গৰম যদিও ৰ'দ দি আছে যদিও বতাহ লাগি আছে যিকেইজন আহিছে সকলোৱে হয়তো সন্তুষ্ট হৈছে মোৰ লগত ফ্ৰেণ্ডছ জীপ চাফাৰী ইয়াতে অন্ত পৰিল নাযায় পৰে ইয়াৰ পৰা মস্ত চুটুৰ ইহঁতিও 15 কিলোমিটাৰ গৈ পেলাই মোটামুটি 10 কিলোমিটাৰমান ঘূৰাল নেকি আমাক পাৰ হেড 100 টকাকৈ লৈ পেলাই উপায় নাই আৰু টুৰিষ্টবোৰো জীপ চাফাৰী কৰি আছে আমাৰ নিচিনা হয়তো আজি ফুলতে বন্ধত আহি পাল ফ্ৰেণ্ডছ ইয়া মোৰ ল'ৰা মোৰ সমানে অস হ'ল মানে দেখিছেনি দুদিন পাছত আৰু মত কি অস হৈ যাব আমি আহি পালোঁ জীপ চাফাৰী কৰি আমাৰ খানা ষ্টাৰ্ট হৈ গ'ল খাব আৰম্ভ কৰিলোঁ কাৰণ সোনকালে খাই লোৱাটো ভাল মানে বহুত দূৰ বাট আৰু সকলোৱে যোৱাকালি ৰাতি খোৱাৰ পৰা দিনটো শুকাই আছে সেইকাৰণে সোনকালে ভাত পানী খোৱা কৰি
খাব আৰম্ভ কৰিলোঁ। খাই লৈ অকণমান ৰেষ্ট লোৱা নিচিনাকৈ আকৌ আমি নদীৰ পাৰত ঘূৰিম। বহুত গৰম, ৰ'দ দিছে বহুত, আৰু খোজ কঢ়াৰ অসুবিধা হৈছে কাৰণ ফ্ৰেণ্ডছ আমি এতিয়া এইয়া কি কয় মানস অভয়াৰণ্যৰ কি মৰুভূমিত আছোঁ। মোৰ সতীৰ্থ মিষ্টাৰ প্ৰশান্ত বড়ো এইয়া গৈ আছে। অকণমান গোলাপী হ'ল, লাহে লাহে কৰোঁতে ভৰিত জোতা নাই, খালি ভৰিৰে খোজকাঢ়ি আছোঁ। বহুত বিষাই, কোনি ৰকম পাথৰ। পাৰিলে গোটেই পাথৰবিলাক যেন নি ঘৰত জমাই ল'ম। ইয়াতে উঠি কেনে লাগিব বাৰু। Piraham kupretani nila. So high I'm hypnotized. What's up is down, what's left is right. Chasing stars and holding you. I can't see the end, but we'll see it through. পিকনিক স্পটৰ পৰা আগলৈকে ওলাই আহিলোঁ। মানে মোৰ পিছফালে মানস নেশ্যনেল পাৰ্কৰ মেইন গেটটো আছে। এতিয়া আমি চাহ বাগানত সোমাইছোঁ, যামগৈ আৰু এন্ধাৰো নামি আহিছে লাহেকৈ, কাৰণ বহুত দূৰ আছে আমাৰ ইফালে। কেনে লাগিলে আহি কিনে? খানা পিনা ঠিকেতো থাকে? ঠিকে আছে। খাব নোৱাৰাকৈ লৈছা নেকি? লোৱা নাই। ঠিক আছে বাৰু। এখান মৰে বাগান। আপোনাৰ কেনেকুৱা লাগছে? না মরে এখান বাগান ना। ঠিক আছে। हम है आदमी है। ঠিক আছে। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যোনবিলাক নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।